हेलो फ्रेंड्स, आज मैं आलू पराठा बनाबले लाइছো। यार कारण मैं रुटिर आकारे एनेदरे आटार मिश्रण এটা তৈয়াৰ কৰি লৈছো। रुटिर কাৰণে যিখিনি প্ৰয়োজনীয় হয় নিমখ আৰু পানী দি বেলেগ মই একো দিয়া নাই। আৰু এয়া আলুৰ এটা আলু পিটিকাৰ দৰে এনেকা বনাই লৈছো। ইয়াতে মই দিছো পিয়াজ, জ্বলা, ৰেড চিলি আৰু অলপ ধনিয়া গুড়া। তাৰ পিছত মই এইখিনি গুটিখিনি সানি আৰু নিমখ দিছো আৰু গুটিখিনি লগ কৰি মই আলু পিটিকা অলপ বনাই লৈছো। এতিয়া মই আটাখিনি বেলনা এনেদৰে বেলি লম। মই অলপমান আটা দি দিছোঁ, গুড়া আটা গুড়াখিনি দি মই এনেদৰে লাহে লাহে বেলি আছোঁ। এতিয়া মই ইয়াৰ ভিতৰত আলু পিটিকা অলপ দি দিম। এনেদৰে দি দিম। আটা গুড়া আকৌ অলপ দি দিছোঁ। দি মই এনেদৰে লাহে লাহে বেলি থাকিম যাতে ভিতৰৰ আলু পিটিকাখিনি ওলাই নাহে। লাহে লাহে বেলি আছোঁ। মই বেছি ডাঙৰ কৰা নাই। হৈ গৈছে। এতিয়া মই পেনখন বহাই দিম। গেছটো মই অন কৰি দিছোঁ। এয়া মই পেনখনত ৰিফাইন অইল দি দিছোঁ। ৰিফাইনখিনি গৰম হ'বলৈ ধৰিছে। এতিয়া মই এখন বহাই দিম। কিছু সময় মই এনেদৰে থাকিবলৈ দিলোঁ। এতিয়া মই উলটাই দিম। মই এনেদৰে অলপ লৰাই দিছোঁ। এতিয়া এইটো চাইড হ'ব ধৰিছে। মই নেক্সট আকৌ উলটাই দিছোঁ। গেছটো অকণমান বঢ়াই দিছোঁ। এইখিনি ভালদৰে হোৱা নাই, গতিকে আকৌ উলটাই দিছোঁ। হ'বলৈ ধৰিছে এয়া। গতিকে মই গেছটো অফ কৰি দিছোঁ, নহ'লে দৈ যাব গোটেই। মই গেছটো অফ কৰি দিছোঁ। হৈ গৈছে এখন ধুনীয়াকৈ। এয়া ধুনীয়াকৈ হৈ গৈছে। এয়া মই 3খন আলু পৰঠা বনাইছিলোঁ। এতিয়া মোৰ 3খন ৰেডি হৈ গৈছে। আৰু এনেদৰে আপোনালোকেও বনাই খাই চাবচোন। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।